তো হেল্ল' এভৰি ওৱান গুড মৰ্ণিং কি ক'ব আপোনালোকৰ এতিয়া সময় বাজিছে 9:10 বাজিবলগীয়া হৈছে মানে বাজিব আৰু 10টা বাজিব আৰু 1 মিনিট বাকী আছে 59 হৈ গ'ল তো যিহেতু নেকি এতিয়া ঠাণ্ডা ছিজন আহিলে তো মানে অলপ বাগানৰ কিবা কলম কটা মানে কাটিব দিছিলোঁ তো এতিয়া মানে মই মানে অলপ দেৰি হৈ গ'ল ভিডিঅ'টো মই স্কুল গৈছিলোঁ যে স্কুল গৈ মেলি এইপিনি দেখিব পাইছে এইপিনি আছে মাৰ মন্দিৰটো অলপ কিবা বেয়া হৈ আছে মানে অলপ বনাব আছে এইপিনি তো দেখা পাইছে এইপিনি আৰু মই আহিছোঁ এই চাইডে মানে কলম কাটিব দিছিলোঁ তো চাই লওক কেনেকৈ কাটিছে মানে এম এছ কাটিম বুলি কৈছিলে তো এম এছে কাটি আছে আপুনি দেখা পাইছে দেখা পাইছে অলপ মানে কলম কটাটো মানে চাবলৈ মানে গৈ আছোঁ আৰু এই চাইডে দেখা পাইছে কলম কাটি আছে এইটো কি বুলি কয় কলম কাটাটো এম এছ ন আৰু এই চাইডটো কি কাটিবি এম এছে কাটিম এইটো এম এছে কাটিবি ন তো কলম কটাৰো বহুত কিবা আছে ৰিজন আছে মানে সেইটোতো মই ইমানটো নাজানো আৰু হ'লেও মানে তাৰপিছত জানে আৰু এইটো চাওক আৰু এই চাইডটো কটা নাই আৰু যিহেতু নেকি মানে ঠাণ্ডা দিনত এইটো কলমটো কাটিব লাগে নহ'লে মানে অলপ গছখিনি বেয়া হৈ যায় ন সেইটো কাৰণে মানে কলম সেইটো কাটিব লাগে সেইটো দেখা পাইছে তো মই এতিয়া মানে দুবাৰমান ট্ৰাই কৰি চাম কি হয় কি নহয় তো কি যাব ওলাইছ নেকি দেচোন মই দুবাৰমান কাটি চাম কি হয় নলি চাইছ কলম ইয়াত তাৰ বান্ধি লৈছ নেকি মই লগাইছোঁ তো কাটি চাম কি হয় এইটো চাইছে দেখা পাইছে ইমেজটো আৰু তলত হ'ব ন ইয়াৰ ভাল সেইটোৱে 11 হা হাতটো নোৱাৰোঁ দেই হাতটো বিষাই গৈছে গাছ নোৱাৰোঁ তো ট্ৰাই কৰি চালোঁ এবাৰ বহুত কষ্ট হয় ন কলম কাটিবলৈ চব বিষ চিক পুৰা ন মইতো আৰু সেইটো কাৰণে নোৱাৰোঁ এইটো দেখি পাইছে নহয় পৰহি দিনা এক্সিডেণ্ট হৈ গৈছিলে তো সেইটো কাৰণে মানে অলপ হাতটো হিলাব নোৱাৰিছোঁ আৰু সেইটো কি কাটিবি এইটোৱে যাব ন ঠিক আছে বাৰু মই ট্ৰাই কৰি চালোঁ ইমান বিষাইছে হাতটো এইয়া আমাৰ বাগানটো এইটো দেখি পাইছে তালৈকে আছে বেছি নাই আৰু মানে জাষ্ট 1.5 বিঘামান হ'ব নেকি মাটিটো আৰু নাই